যি ৰাতিপুৱা শুই উঠি হাত মুখ ধুই অলপমান ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈয়ে মই ওলালোঁ পেট্ৰল পাম্পলৈ, যিহেতু স্কুটিখনৰ টেংকি একেবাৰে খালী হৈ আছে, সেইবাবে মই খালী বটল এটাকে ল'লোঁ। এতিয়াবা আকৌ বটলত দিয়ে বা নিদিয়ে তাকেই চিন্তা কৰি মই পালোঁ আহি ডিফু। দাদাজনক অলপমান ৰিকুৱেষ্ট কৰাৰ পাছতে বটলত তেলটো ভৰাই দিলে। তেল ভৰাই মই পালোঁ আহি ষ্ট'ৰ। যিহেতু বৰষুণৰ বতৰ, ভাবিছোঁ আজি ব্লিংকিটক লুটিয়াই লৈ যাম। আজি দুটামান অৰ্ডাৰ ডেলিভাৰ কৰাৰ পাছত দেখিলোঁ বৰষুণটো দেখোন নেৰাই হ'ল। কোনোফালে যাব পৰা অৱস্থাত নাই। গোটেই গুৱাহাটী চহৰখনতেই পানী। যিহেতু সকলো পানী হৈ আছে, সেইবাবে মই 3 ঘণ্টাত 360 টকা ইনকাম কৰি ৰুমলৈ বুলি আহিলোঁ। বন্ধুসকল, যদিহে আজি এই ভ্লগটো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ'লৈ। জয় আই অসম।